হেল্ল' এভৰিৱান, তো কেনে আছে আপোনালোক? আশা কৰিছোঁ সকলোৱে ভালে। তো আজি আছোঁ নাকালবাৰী, মানে আজি মাহী নহয় চৰি পেহী এটাৰ বিয়া খাব আহিছোঁ আজি। তো নাকালবাৰী অকণমান দেখাম আপোনালোকক যে কেনেকৈ কোন জনাব আৰু মোৰ লগত আজি আছে সুমন ইফালে। হাই ভাই, মোৰ ভাই কিবা কৈ দিয়া আৰু ফাৰ্ষ্ট টাইম তুমি কিবা এটা ক'বা মোৰ চেনেলত হয়, কি ক'বা কোৱা আৰু তুমি। মানে বেলেগনো কি ক'ম আৰু, বিয়া খাবলৈ আহিছোঁ, ফূৰ্তি কৰিম। তো চাওক আপোনালোকে আৰু লাচিত ব্লগছ এণ্ড কি আছিল মটিভেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব, সেইখিনিয়ে আৰু চাওক চাই থাকক আৰু দেখিব চব। আমি যি কৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাম দেই, চাই থাকক। তো ইহঁতে যাব ওলাইছে পানী তুলিব, মানে ইহঁতে পানী তুলিব যাব। পানী তুলিব যোৱাতে একেলগে ৰাস্তাত মানে দেখাম কি আছে নাকালবাৰীত। তো বলকচোন, মানে এনেই যাব ভাল নালাগে, ইহঁতৰ লগত যাম, যাই কিনে দেখাম আৰু কিবা কিবি। তো বলক। আৰু ইয়াত আহি দেখা পালোঁ চক সেইখন ম'হৰ গাড়ী, মানে ম'হৰ গাড়ী হয়, মানে আজিকালি দেখা পোৱা খুব টানেই, আমাৰ ফালেতো নায়েই। ইয়াত আহি দেখা পালোঁ ম'হৰ গাড়ী, তো ভাল লাগিল। চাওক মজা। আৰু ইয়াত দেখিছে এই ৱাটাৰ ছাপ্লাই পাইপ, চাগে ৱাটাৰ ছাপ্লাই পাইপ বহাই আছে ইয়াত। মানে এতিয়া এটা মন্দিৰ আছে, মন্দিৰটোত যাম। তো মন্দিৰটোত যোৱাৰ সেইখিনিত আছে। আৰু আহি এয়া পাই গ'লোঁ মন্দিৰ। এইটো নাকালবাৰী মন্দিৰ হয়, মানে এইটো গোপাল মন্দিৰ হয়। মানে ইয়াত গোপাল থান, এইখন গোপাল থান লেখাই আছে, চাওক গোটেইখিনি অকণ দেখাই দিছোঁ। কাষত কাৰ্যালয়টো আছে, এইটো কাৰ্যালয় হয়। আৰু ইয়াত ৰিচেণ্টলি সভা হৈ গ'ল, মানে ইয়াত ডাঙৰ সভা হয়, কেইদিনমান আগত সভা হৈ গ'ল। আৰু ইয়াত গোটাইখিনি দেখাই দি আছোঁ। আৰু ইয়াত সিমান হয়, আৰু সুমন দ আছে, গোটেইখিনি দেখাই দিলোঁ। আৰু মই এতিয়া আছোঁ এই পাগলদিয়া নৈত। ইয়াত এখন কিবা যাত্ৰা নে কি আছিল, থিমান যাত্ৰা আছে। তো থিমানে উঠি গৈছে, চাওক ৰ'ব বেক কেমেৰা কৰি ধুনীয়াকৈ দেখাই দি আছোঁ যাত্ৰাখন। মানে মাছ ধৰা আৰু থিমানে কৈ দিব বাকীখিনি কেনেকৈ কি কয়। তো ৰ'ব বেক কেমেৰা কৰি দেখাই আছোঁ। তো চাওক থিমানে পূৰা উঠি গৈছে। থিমান ইফালে যাব পাৰবা না? আৰু এই সিপিনেদি আহিব লাগিব নেকি? সিপিনেদি সিপিনেদি যাবা। মই উঠবা চেষ্টা কৰিম আৰু একবাৰ। অ' ভাই থিমান যায়ে পালা। ৰ'বা মই যাই আছোঁ ৰ'বা। এডাল কি শাকৌ কয় নেকি? এডাল কি কয়? যাতাৰ বা। ৰ'বা অ' ভাই আহি আছোঁ। ৰ'বা মই যাই আছোঁ। অ' ভাই আইঅ ভয়কে আহি আছোঁ কিন্তু মই পুৰা। তো ফাইনেলি আহি পালোঁ যাত্ৰা। কি যাত্ৰা ন? যাত্ৰাখন মাছটো কেনেকৈ ধৰে মোক এবাৰ কৈ দিবা হা পিছত। আৰু ইয়া চাওক থিমানে ক'ত বান্দৰৰ দৰে ক'ত বহি আছে। বান্দৰ ন? ফিলিং কেনে? ফিলিং বেটাৰ। পৰলিহে বেটাৰটো ওলাই যাব ন? অ' আৰু কিবা মাছ জ্বলা হেৰিও আছে সেইটো। এই জালটো দেখাই দিবাচোন। মাছ ক'ত থয়? অঁ, মানে মাছটো মাৰি আনি কিনে তাতে থৈ দে। অঁ, এতিয়া মাছ থয়। এৰি দিলে গুচি যাব। দটো চাই লোৱাচোন। দটো দেখাই আছোঁ। দ এতিয়া বেছি দ নাই ন?
এতিয়া নাই ৰ বেছিটো নহ'ব এই নাই বেছিটো নাই খানিয়ে অঁ অঁ মানে পল্লিও আৰু একো নহয় কাপোৰখিনি জিকিব কাপোৰ জিকিব আৰু এইটো যাব এই নাই বেছিটো নাই কোকলক গেলি আছে অঁ অঁ বেছিটো নাই তো আহা যাওঁ আহা শাকৈ দৰে আৰু শাকৈ এডাল এডাল বাহিৰে মানে ফিনিছ জাতা মাৰা ফিনিছ বঢ়িয়া তো যাত্ৰাটোৰ বিষয়ে সিমানে কৈ দিব কেনেকৈ কি কৰে কিমান যাত্ৰাটোৰ বিষয়ে কৈ দিয়া জাতাটোৰ মানে মাইকটো লাগিব নেকি মাইকটো লাগিব নেকি মাইকটো লৈ লওঁ নালাগে নালাগে হ'ব কথা নাই দেখো এই কণাটো যোনটো আছে সেই পুৰা কণাটো দেখি দিবা এই আছে নহয় অঁ তাৰ পৰা তাতে একডাল ৰছী আছে তাতে বহিলে হ'লে বঢ়িয়াকৈ তোক নামি দিব সেইবিলাক ওপৰত বান্ধি থৈ দিব তাৰপিছত ৰছীডাল পুৰা টানি দিব তলত দিয়ে টানিডাল লগত সিহঁতি উঠি যাব এইটো চাইড কি নামি যাব অঁ নামি যাব তেতিয়া মাছ ধৰিবৰ কাৰণে মানে মাছ আহিলে গম পাব যেতিয়া তেতিয়া সেই ৰছীডাল টানি সেইখিনি হাত পুৰা একদম তলত গেলি নামি যাব এখিনি উঠিব মাছকেইটা তাতে ৰৈ যাব আৰু জালখনৰ পৰা এই চাইডৰ পৰা টানি টানি আনি পেলাই মাছখিনি লৈ আহিব আৰু মজা মানে মাছ পুৰা পায় নহতে মাছ মানে পুৰা পায়েই বল্লি চল্লিটো বিশেষকৈ পায় বল্লিৰ কাৰণে বেছি ভাল আৰু মানে মাছ নাখাওঁ নাখাওঁ হৈ যাব আৰু মানে নাখাওঁ নাখাওঁ লাগি যাব মানে না ঠিকে আছে তো এনেকৈ যদি নদী আছে নদীৰ পাৰত এনেকৈ মানে কৰিব পাৰে আৰু পাৰি পাৰি নদীৰ কাৰণে বেষ্ট আৰু যাতা তো আৰু দেখাই আছোঁ কিবা কিবি এনেকৈ আৰু এতিয়া দোকানত গৈ কিবা এটা খাই লওঁ দোকান বন্ধ আছে যিমান ভিতৰতে গৈছে আৰু দোকানী মাতিব গৈছে গাঁৱৰ দৰে ৰ'ব কিবা কৰি আছে চাওঁ দোকানী মাতা গৈছে নেকি সিমানে মানে দোকানী নাই নাই তে নহ'ব কেঞ্চেল নহ'ব তো খোৱা কেঞ্চেল তো দোকানত গৈ একোটা খাব নাপালোঁ বোলে কি খাম ভাতকে খাম দিয়ক আৰু পানীটো খাই থাকাইছান দে পানীটো তো ভাত তাত খাই ল'লোঁ পুৰা আৰু জানে তো বিয়া বুলি ক'লে কি বেণ্ড পাৰ্টি এটা বেণ্ড পাৰ্টি এটা শুনক আৰু বেণ্ড পাৰ্টিটো আজি ভিডিঅ'টো মানে সমাপ্ত কৰি দিম আৰু মানে এইখিনি পাৰ্ট ওৱানটো সমাপ্ত কৰি দিম মানে যিহেতু দীঘল হৈ যাব গোটেইখিনি দিব লাগিলে তো এইখিনিত সমাপ্ত কৰি দিম আৰু বেলেগ এটা বনাম পাৰ্ট 2 মানে শ্বৰ্টটো আছে আৰু শ্বৰ্টটো লৈছোঁ তো পাৰ্ট 2 বাকীখিনি দি দিম তো বেণ্ড পাৰ্টিটো ভালদৰে চাওক তো আজি এইখিনিয়ে থাকিব ভিডিঅ'টো একেলগে চাওক ভাল লাগিব বেণ্ড পাৰ্টিটো শুনি